নমস্কাৰ লুচেন জিকে সিৰিজৰ প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো লুচেন জিকে এই কিতাপখনৰ পৰা প্ৰায় 100% কমন কোৱেশ্চন পৰে কাৰণ আপোনালোকে যিবোৰ জিকেৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ কিতাপ পঢ়িব লগা হৈছে এইখন কিতাপ যদি আপোনালোকে পঢ়ে বা এইখন কিতাপৰ যদি কোৱেশ্চনবোৰ চাই তেনেহলে আপোনালোকে আৰু বেলেগ কিতাপ চাবলৈ প্ৰয়োজন নাই গতিকে আমি সিৰিজটো আৰম্ভ কৰিছো এইভাবে কাৰণ এডিএৰ কাৰণে আৰু হাতত মাত্ৰ 20 দিন সময় আছে এই 20 দিনত আমি যিমান পাৰি 2500 আমি এমসিকিউ ডিসকাস কৰিম লুচেন জিকেৰ সো তেতিয়ালৈকে যদি আপোনালোকে সিৰিজটো চাব বিচাৰে আমাৰ আনকি ক্লাছ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাৰিব আৰু চেনেলটো জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী আপোনালোকে ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ পাব সো আৰম্ভ কৰিছো আজি ভিডিঅ'টো আপোনালোকক এটা ৰিকুৱেষ্ট আপোনালোকে মই কোৱেশ্চনটো কৈ থকাৰ সময়তে আপোনালোকে এনসাৰবোৰ দিবলৈ ট্ৰাই কৰিব হা ফাৰ্স্ট কোৱেশ্চনটো হৈছে Which industry in India is the maximum consumer of water? ভাৰতৰ কোনটো উদ্যোগে পানীৰ সৰ্বাধিক গ্ৰাহক ইয়াৰ ৰাইট আনসাৰ আছে থাৰ্মেল পাৱাৰ উদ্যোগৰ সৰ্বাধিক পানীৰ গ্ৰাহক আছে নেক্সট কোৱেশ্চনটো লাইছো Which one of the following is the India's first Atomic Research Reactor তলৰ কোনটো ভাৰতৰ প্ৰথম পাৰমাণৱিক গৱেষণা ৰিয়েক্টৰ কাৰেক্ট আনসাৰটো হৈছে অপসৰা নেক্সট কোৱেশ্চনটো লাইছো Which city of India is also known as Manchester of India ভাৰতৰ কোনখন চহৰক Manchester of India বুলি জনা যায় Correct answer is Ahmedabad. Next question to Laisu. Who had the rare honors of being felicitated by 9 Prime Minister and 5 President? 9 জন প্ৰধানমন্ত্ৰী আৰু 5 জন ৰাষ্ট্ৰপতি সম্বৰ্ধনা জনোৱাৰ বিৰল গৌৰৱ কাৰ আছিল Correct answer to say Gangubhai Hangel. Next question to Laisu. The National Police Academy is located at Rashtriya Arakshi Academy ক'ত অৱস্থিত ক'ত আছে Hyderabad আছে next question to লাইছো when the panchayat raj system was first introduced in India ভাৰতত প্ৰথম কেতিয়া পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন হৈছিল ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়া প্ৰৱৰ্তন হৈছিল কাৰেক্ট আনসাৰটো হৈছে 1959 ত next question to লাইছো which one of the following state is the largest producer of lignite coal তলৰ কোনখন ৰাজ্যই লিগনাইট কয়লাৰ সৰ্বাধিক উৎপাদনকাৰী ওকে সৰি মই লাইনাইট বুলি কোৱা গৈছিল লিগনাইট কল বা লিগনাইট কয়লা সৰ্বাধিক উৎপাদনকাৰী ষ্টেট কোনখন কাৰেক্ট আনসাৰ হৈছে তামিলনাডু নেক্সট কোৱেশ্চন লৈ আহিছো Which one is the longest national highway of India? কোনটো ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ Correct answer is NS44 Next question to লাইছো Itanagar is the capital city of which Indian state? ভাৰতীয় কোনখন ৰাজ্যৰ ৰাজধানী চহৰ ইটানগৰ Hudodo is Arunachal Pradesh. Next question to Laisu. Which one is the largest northeastern state according to area wise? অঞ্চল অনুসৰি কোনখন উত্তৰ পূব ৰাজ্য আটাইতকৈ ডাঙৰ ৰাজ্য
কাৰেক্ট এনচাৰ হৈছে অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোয়িং লংজিটিউড ডিটাৰমিনেণ্টছ দ্য ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম তলৰ কোনটো দ্ৰাঘিমাংশই ভাৰতীয় মানক সময় নিৰ্ধাৰণ কৰে কাৰেক্ট এনচাৰটো হৈছে 82.5 ডিগ্ৰী ইষ্ট অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য অৰিজিনেল চ'ৰ্চ ফ্ৰম ৱেৰ দ্য ইণ্ডিয়ান নেশ্যনেল ম'টো সত্যমে বজাইতে ইজ এডপ্টেড কোনটো মূল উৎস য'ৰ পৰা ভাৰতীয় জাতীয় মূল মন্ত্ৰ সত্যমে বজাইতে গ্ৰহণ কৰা হৈছে কাৰেক্ট এনচাৰটো হৈছে মুণ্ডক উপনিষদ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ when the Indian Military Academy was established ভাৰতীয় সামৰিক একাডেমি কেতিয়া প্ৰতিষ্ঠা হৈছিল কাৰেক্ট এনচাৰ হৈছে 1932 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ষ্টেট ডু নট শ্বেয়াৰ বৰ্ডাৰ উইথ বাংলাদেশ তলৰ কোনখন ৰাজ্য বাংলাদেশৰ সৈতে সীমা ভাগ নকৰে কাৰেক্ট এনচাৰটো হৈছে মণিপুৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইণ্ডিয়াছ ফাৰ্ষ্ট গ্লাছ মস্কো ইজ লোকেটেড ইন ভাৰতৰ প্ৰথমটো আইনাৰ বা গ্লাছৰ মছজিদ ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হৈছে শ্বিলং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য লাৰ্জেষ্ট চ'ৰ্চ অফ পাৱাৰ ছাপ্লাই ইন ইণ্ডিয়া ভাৰতত বিদ্যুৎ যোগানৰ সৰ্ববৃহৎ উৎস কোনটো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে থাৰ্মেল পাৱাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তুংগভদ্ৰ এণ্ড ভীমা আৰ দ্য ট্ৰিবিউটাৰিজ অফ তুংগভদ্ৰ আৰু ভীমা কোনখন নদীৰ উপনৈ কাৰেক্ট এনচাৰটো হৈছে কৃষ্ণা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ when the telegram service was first made available to the public in India ভাৰতত কেতিয়া প্ৰথমবাৰৰ বাবে টেলিগ্ৰাম সেৱা জনসাধাৰণৰ বাবে উপলব্ধ কৰা হৈছিল কাৰেক্ট এনচাৰটো হৈছে 1854 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট ৱাজ ইনেক্ট ইন ইণ্ডিয়া ইন দ্য ইয়াৰ ভাৰতত কোন বছৰত দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰণয়ন কৰা হৈছিল কাৰেক্ট এনচাৰটো হৈছে 2005 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া দ্য আৰ্কিঅলজিকেল ছাইট হাম্পি ইজ লোকেটেড ভাৰতৰ কোনখন ৰাজ্যত প্ৰত্নতান্ত্ৰিক স্থান হাম্পি অৱস্থিত যিকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ এডিৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় চ' চাব কাৰেক্ট এনচাৰটো হৈছে কৰ্ণাটকা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি ষ্টেট ইন ইণ্ডিয়া হেভ লেজিছলেটিভ কাউঞ্চিল বিধান পৰিষদ ভাৰতৰ কেইখন ৰাজ্যত বিধান পৰিষদ আছে কাৰেক্ট এনচাৰটো হৈছে 6খন ৰাজ্য নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট পোষ্ট অফিচ ইন ইণ্ডিয়া কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ ডাকঘৰ কাৰেক্ট এনচাৰ হৈছে মুম্বাই চ' আমাৰ লুচেন জিকে চিৰিজৰ প্ৰথমটো ভিডিঅ'ৰ আজি একেটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগ বন্ধুক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অ'কে আকৌ লগ পাম নেক্সট ভিডিঅ'ত